নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতিম নাথে মোৰ আগৰ ভিডিঅ'বোৰত বিজ্ঞানসন্মত তথা অপৰম্পৰাগত গোহালি লোকচান নহ'বলৈ বছৰ ৩৬৫ দিনেই ঘাঁহৰ ব্যৱস্থা কেনেদৰে কৰিব পাৰি আদি বিষয়ৰ উপস্থাপন কৰিছিলোঁ। বন্ধুসকল, যদি বিজ্ঞানসন্মত পদ্ধতিৰে ঘাঁহ আৰু গোহালিৰ ব্যৱস্থা হৈ যায়, তেনেহ'লে গোহালিত থাকিবলৈ আৰু ঘাঁহ খাবলৈ এজনী ভাল জাতৰ আদৰ্শৱান গায়ৰ প্ৰয়োজন হ'ব। গতিকে বন্ধুসকল, এজনী আদৰ্শৱান গাখীৰতী গাই গৰু কেনেধৰণৰ হয়, কেনেকুৱা হয় আদি বিষয়ৰ উপস্থাপন কৰিবলৈ মই আগবাঢ়িছোঁ। এতিয়া গোহালিলৈ কেনেকুৱা গাই আনিব লাগিব, মানে এজনী আদৰ্শ গাখীৰতী গাই কেনেকুৱা হয়, দেখিবলৈ কেনে, লক্ষণবোৰ কি হয়। এখন ডেইৰী ফাৰ্ম খুলি লাভৱান হ'বলৈ ডেইৰী ফাৰ্মখনৰ যিকোনো বিষয়কে, কোনোটো অংগকে মনোযোগ নিদিলে নহ'ব। তথাপিতো ডেইৰী ফাৰ্মৰ প্ৰধান অংগ হৈছে গাই। এজনী গাই গৰু আদৰ্শৱান গাখীৰতী গাই হয় নে নহয় তাক জানিবলৈ আদৰ্শ গাইৰ লক্ষণসমূহ জনাটো আটাইতকৈ প্ৰয়োজনীয়। নহ'লে গাই কিনোতে ঠগ খোৱাৰ সম্ভাৱনা প্ৰবল। কিন্তু গৰুৰ বিভিন্ন জাত আছে। কিছুমান জাতৰ গায়ে অধিক গাখীৰ দিয়ে, কিছুমান জাতৰ গায়ে একেবাৰে কম গাখীৰ দিয়ে। কিছুমান জাতৰ গাইৰ গাখীৰৰ মানদণ্ড অলপমান কম, কিছুমান জাতৰ গাইৰ গাখীৰৰ মানদণ্ড অতি উন্নত। যি কি নহওক, ধৰি লওক আপুনি এনে এটা জাতৰ গাই চালে, যিটো জাতৰ গায়ে দৈনিক গাখীৰ উৎপাদন মাত্ৰ 1.5 লিটাৰৰ পৰা 2 লিটাৰ। কিন্তু আদৰ্শ গাখীৰতী গাইৰ লক্ষণ থকা গাইজনীয়ে উচিতভাৱে যত্ন ল'লে 3 লিটাৰৰ পৰা 5 লিটাৰ পৰ্যন্ত দিনে গাখীৰ দিব পাৰে। গতিকে জাত লৈও গাখীৰৰ কম বেছি হয়। কিন্তু আদৰ্শ গাইৰ লক্ষণ থাকিলে জাত অনুপাতে দিয়া গাখীৰৰ পৰিমাণতকৈ কিছু পৰিমাণে বেছি বা ততোধিক গাখীৰ দিব পাৰে। আমি লাভৱানো হ'ব পাৰোঁ। বন্ধুসকল, এজনী গাই গৰুৰ প্ৰথমে চকুত পৰা অংগ হ'ল তাইৰ ছাল। ছালখন পাতল, কোমল, চিকমিকনি থকা, উজ্জ্বল হয়, যেন তাইৰ গাত তেল ঘঁহিহে থৈছে। গাইজনীক সন্মুখৰ পৰা পিঠিখনত চকু দিয়ে, তেনেহ'লে গাইজনী এটা দীঘলীয়া ত্ৰিভুজ যেন লাগিব। মানে চতুৰ্ফালে ত্ৰিভুজটোৰ এটা চুক, কঁকালৰ ফালে 2টা চুক থকা দেখিব। গাখীৰতী গাইৰ উহাৰখন কেতিয়াও আঁঠুৰ তললৈ নামি অহা হ'ব নালাগে, খৰাহীৰ দৰে হ'ব লাগে। উহাৰখন টেকেলিটোৰ দৰেও হ'ব নালাগে। গাখীৰতী গাইৰ উহাৰখন ক্ষীৰোৰ আগত ফুলি উঠে আৰু ক্ষীৰোৰৰ পাছত সৰু হৈ যায়। উহাৰৰ বাটকেইটা দূৰে দূৰে অৱস্থিত হয় আৰু চাৰিওটা বাটা সমান সমান দূৰত্বত বৰ্গাকাৰে থকা হ'ব লাগে। বাটাকেইটা 2 ইঞ্চি দীঘল আৰু গোলাকাৰ হ'ব লাগে। গাখীৰতী গাইৰ পেটৰ ফালৰ পৰা উহাৰলৈ অহা দুইফালৰ শিৰা দুডাল ডাঙৰ, শকত আৰু অলপ বেকা বেকিকৈ থাকে। গাখীৰতী গাইৰ নেজডাল দীঘল হয়, চকুকেইটা উজ্জ্বল আৰু জিলিকি থকা হয়। গাখীৰতী গাই সাধাৰণতে আহাৰ খাই হজম কৰাৰ ক্ষমতা অধিক হয়। স্বভাৱত গাখীৰতী গাই শান্ত শিষ্ট আৰু নম্ৰ হয়, মৰমীয়াল হয়। গতিকে বন্ধুসকল, যিসমূহ গাই গৰু আপোনাৰ ডেইৰী ফাৰ্মখনলৈ আনিব, সেই গাইসমূহৰ লক্ষণ এনেধৰণৰেই হয়। আকৌ বেছি বয়সীয়াল গাই আনিলেও আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। 1 বা 2টা পোৱালি দি গাখীৰ দি থকা গাই বা চেউৰী আনিলে গাভিনী চেউৰী বা আপোনাৰ ফাৰ্মলৈ অনাৰ পাছতেই যেন গাভিনী হয়, তেনে চেউৰীহে আনিব লাগে। উন্নত জাতৰ চেউৰী 1.5 বছৰৰ পৰা 2 বছৰৰ ভিতৰতেই গাভিনী হয়। বন্ধুসকল, ডেইৰী ফাৰ্মৰ দ্বাৰা লোকচানৰ সন্মুখীন হৈ লাভৱান হোৱাৰ আশাৰে ডেইৰী ফাৰ্মৰ আন গুৰুত্বপূৰ্ণ বিষয় উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে আমাৰ অসমত যেনে শ্বেত বিপ্লৱৰ সূচনা হয় তাৰ কামনাৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।